My dear students, more YouTube channel Success Maths লৈ welcome জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ অনুপাতসমূহ যিসমূহ আমাৰ ষ্টুডেণ্টে ছাত্ৰ ছাত্ৰীসকলে বহুত টান অনুভৱ কৰে। আমি ইয়াক অতি সংক্ষেপে কেনেকৈ মনত ৰাখিব পাৰিম, মাত্ৰ এটা অনুপাতৰ দ্বাৰা ইয়াক আমি গোটেইখিনি জানিবলৈ যত্ন কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ত্ৰিকোণমিতিৰ অনুপাতসমূহ মই এনেকুৱা কৰি বক্স বনোৱা হৈছে। এতিয়া আমাৰ ডিগ্ৰী আছে 0 ডিগ্ৰীৰ পৰা আৰম্ভ হ'ব আৰু 90 ডিগ্ৰীত শেষ হ'ব। 0 ডিগ্ৰীৰ পৰা আৰম্ভ হ'ব আৰু 90 ডিগ্ৰীত শেষ হ'ব। গতিকে আমি ডিগ্ৰীকেইটা ইয়াতে লিখি ল'লোঁ। 0 ডিগ্ৰী, তাৰপিছত আহিব 30 ডিগ্ৰী, তাৰপিছত 45 ডিগ্ৰী, তাৰপিছত আহিব 60 ডিগ্ৰী, তাৰপিছত আহিব 90 ডিগ্ৰী। গতিকে 0 ডিগ্ৰীৰ পৰা আৰম্ভ হ'ব, 90 ডিগ্ৰীত শেষ হ'ব। অৰ্থাৎ ইয়াতে সেইকাৰণে সুবিধাৰ কাৰণে লিখি ল'লোঁ 0 ডিগ্ৰীৰ পৰা আৰম্ভ হ'ব, 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ, 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী। অৰ্থাৎ মুঠ ডিগ্ৰী আছে কেইটা? 5টা। এইটো কথা মনত ৰাখিম। 0ৰ পৰা 90লৈকে মুঠ ডিগ্ৰী আছে 5টা। এতিয়া আমি এটা মান মনত ৰাখিব লাগিব, সেয়া হৈছে সাইন থিটাৰ মানটো। গতিকে ইয়াতে সাইন থিটা বুলি লিখি ল'লোঁ, সাইন থিটা। গতিকে সাইন থিটাৰ মানটো মনত ৰাখিলে বাকী সৰ্বমুঠ মান আছে 6টা। এই 6টা নিজে নিজে আমাৰ আহি যাব এই সাইন থিটাৰ পৰা। গতিকে সাইন থিটাৰ প্ৰথম মানটো লিখিবলৈ এইটো মনত ৰাখিবই লাগিব যে 0 ডিগ্ৰীৰ মান হৈছে 0। অৰ্থাৎ সাইন থিটাৰ মানটো 0 ডিগ্ৰীৰ মান হৈছে 0। তাৰপিছত 30 ডিগ্ৰীৰ মান হৈছে 1/2, 30 ডিগ্ৰীৰ মান হৈছে 1/2। তাৰপিছত 45 ডিগ্ৰীৰ মান হৈছে 1/√2। তাৰপিছত 60 ডিগ্ৰীৰ মান হৈছে √3/2। তাৰপিছত 90 ডিগ্ৰীৰ মান হৈছে 1, 90 ডিগ্ৰীৰ মান হৈছে 1, 90 ডিগ্ৰীৰ মান হৈছে 1। অৰ্থাৎ সাইন থিটাৰ মানটো 0ৰ পৰা 1ত, 0ৰ পৰা আৰম্ভ হৈছে 1ত শেষ হৈছে। সাইন থিটাৰ মানটো কি হৈছে? 0ৰ পৰা আৰম্ভ হৈছে 1ত শেষ হৈ গৈছে। এতিয়া আহিলোঁ আমি সাইন থিটাৰ পিছত আমাৰ মনত ৰাখিব লাগিব কোচ থিটা। কোচ থিটাৰ মানটো কি কৰিম আমি? যে সাইন থিটাৰ শেষৰ মানৰ পৰা আহিব। গতিকে সাইন থিটাৰ শেষৰ মান আছিল কি? 1। গতিকে 1টো ইয়াতে আহিব। শেষৰ মান ইয়াৰ পৰা বহাই গ'লে হৈ গ'ল। 1 আহিল। তাৰপিছত আহিব আমাৰ √3/2। তাৰপিছত ঠিক তেনেদৰে আহিব 1/√2। তাৰপিছত আহিব 1/2 আৰু আহিব শেষত 0। অৰ্থাৎ কোচ থিটা হ'ব সাইন থিটাৰ শেষৰ মানৰ পৰা। সাইন থিটাৰ শেষৰ মানৰ পৰা। এইটো আমি ট্ৰিকবিলাক ইয়াতে লিখি থৈ দিব ভাল হ'ব, লিখি থৈ দিলে। আৰু লগে লগে মই যেনেকৈ লিখি গৈ আছোঁ আপোনালোকে বহি এখন লৈ লিখিবলৈ যত্ন কৰিব। এতিয়া সাইন থিটা হ'ল, কোচ থিটা হ'ল, আৰু এতিয়া আমি আহিম টেন থিটালৈ। টেন থিটাৰ মানবিলাক কেনেকৈ আহিব? টেন থিটাৰ এই সূত্ৰটো আমি সকলোৱে জানো যে টেন থিটা ইকুৱেল টু সাইন থিটা বাই কোচ থিটা। টেন থিটা ইকুৱেল টু সাইন থিটা বাই কোচ থিটা। গতিকে টেন থিটাৰ মানটো সাইন থিটা বাই কোচ থিটা দি হৰণ কৰি গৈ থাকিলে আমাৰ এই 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ মানকেইটা ওলাই আহিব। গতিকে টেন থিটাৰ আমাৰ প্ৰথমটো সাইন থিটা বাই কোচ থিটা। গতিকে 0 ডিগ্ৰীৰ মান কি হ'ব? 0/1। 0/1 মানে কি? 0/1 মানে সদায় 0। 0/1 মানে 0। ঠিক তেনেদৰে 1/2 × √3/2, 1/2 হৈ আছে হৰণ, আকৌ আছে √3/2। অৰ্থাৎ আমি এনেকৈ কৰিব পাৰোঁ 1/2 × ওপৰত যাব, ওলটি যাব, 2/√3 হৈ যাব, 2 কেঞ্চেল। গতিকে থাকিল 1/√3। ইয়াতে আমি বহাই দিলে হৈ গ'ল 1/√3। অৰ্থাৎ টেন 30 ডিগ্ৰী মান হৈছে 1/√3। এনেকৈ কৰি বাকীবোৰ মানো আমি ওলাব পাৰিম। ঠিক তেনেদৰে 45 ডিগ্ৰীৰ মানটো হৈছে কিমান? 45 ডিগ্ৰীৰ মান হৈছে টেন 45 ডিগ্ৰীৰ মান হৈছে কেনেকুৱা হ'ব? টেন 45 ডিগ্ৰীৰ মান হৈছে 1/√2 পূৰণ। ডাইৰেক্ট যিহেতু কোচ থিটা তলত আহিব, হৰণ চিহ্ন পূৰণ হৈ গ'লে ওলটি যায়। গতিকে কি হ'ব? √2/1।
√2/1 √2 কেঞ্চেল গ'ল থাকিল 1 গতিকে কি হ'ব tan 45 ডিগ্ৰীৰ মান হ'ব 1 ঠিক তেনেদৰে tan 60 ডিগ্ৰীৰ মান tan 60 ডিগ্ৰীৰ মানটো হ'ব আমাৰ একে ধৰণৰে √3/2 পূৰণ এইটো 1/2 কো যদি আমি উলটাই দিয়া হয় কি আহিব 2/1 2 কেঞ্চেল থাকিল খালি √3 গতিকে √3 থাকি গ'ল √3 থাকি গ'ল ঠিক তেনেদৰে 90 ডিগ্ৰীৰ মান হ'ব কি 1/0 এইটো কথা আমি সদায় ভাল কৰি মনত ৰাখিব লাগিব যে 1/0 কাৰণ যিকোনো সংখ্যাৰ তলত 1 থাকে কিন্তু 0 থাকিব নোৱাৰে এইটো হ'ব নট ডিফাইন্ড বা সংখ্যাবদ্ধ নহয় এইকাৰণে মই এইটো এন ডি বুলি লিখি থলো নট ডিফাইন্ড কাৰণ 0 সম্ভৱ নহয় 0 থাকিব নোৱাৰে 1 থাকে যেটো ইম্পসিবল নট ডিফাইন্ড গতিকে আমাৰ tan থিটাৰ মান হৈ গ'ল tan থিটাৰ মান হোৱাৰ পিছত এতিয়া আমি আহিম এই তিনিটা মান পালো এই তিনিটা মানক উলটাই দিলে হ'ল তিনিটা মানে উলটাই দিলে হ'ল এতিয়া sin থিটাৰ বিপৰীত হৈছে cosec থিটা sin থিটাৰ বিপৰীত হৈছে cosec থিটা গতিকে আমি এই 0 ক যদি উলটাই দিয়া হয় তেতিয়াহ'লে অর্থাৎ 0 ক উলটাই দিলে কি আছিল 0 বাই এনে তো 1 থাকিবই ইয়াক উলটাই দিলে 1/0 হৈ যাব যেটো আমাৰ নট ডিফাইন্ড হৈ যাব এখানে এটো হ'ব নট ডিফাইন্ড ঠিক তেনেদৰে 1/2 উলটাই দিলে থাকিব 2 1/2 উলটাই দিলে 2 হ'ব কারণ আমার sin থিটার বিপরীত হইছে cosec থিটা 1/√2 ক আমি উলটাই দিলে কি হয়ে যাব √2 থাকিব √3/2 উলটাই দিলে কি হ'ব 2/√3 থাকিব 1 ক উলটাই দিলে কি হ'ব 1 এ হ'ব কারণ যিকোনো সংখ্যাৰ তলত 1 থাকে এতিয়া cos থিটাৰ বিপরীত হল sec থিটা গতিকে cos থিটাৰ মান কেটাও আমি উলটাই দিলে হৈ গল 1 ক উলটাই দিলে যেহেতু 1 ৰ তলত 1 আছে 1/1 ইকুয়াল টু কি হ'ব উলটাই দিলে 1 এ হ'ব গতিকে 1 হ'ব ঠিক তেনেদৰে √3/2 উলটাই দিলে কি হ'ব 2/√3 হৈ গল ঠিক তেনেদৰে 1/√2 উলটাই দিলে কি হ'ব √2/1 মানে কি হ'ব √2 হ'ব 1/2 উলটাই দিলে 2 হ'ব 1/2 উলটাই দিলে 2 হ'ব 0 ক যদি উলটাই দিয়া হয় সোয়া 0/1 ইকুয়াল টু কি হ'ব 1/0 অর্থাৎ এটো নট ডিফাইন্ড হ'ব নট ডিফাইন্ড ঠিক তেনেদৰে আমাৰ হেগত থাকিল tan থিটাৰ বিপৰীত cot থিটা তে cot থিটাৰ মান বিলাক কেনেকৈ আহিব এই tan থিটাৰ মান কেটা আমি উলটাই দিলে হ'ব 0/1 অর্থাৎ 0/1 এটা উলটাই দিলে কি হ'ব 1/0 অর্থাৎ 1/0 হ'ব এটো কি নট ডিফাইন্ড ঠিক তেনেদৰে 1/√3 ক আমি উলটাই দিলে কি হ'ব √3/1 মানে কি হ'ব খালি √3 হ'ব 1 ক উলটাই দিলে 1 হ'ব √3 উলটাই দিলে কি হ'ব 1/√3 নট ডিফাইনক উলটাই দিলে নট ডিফাইনক উলটাই দিলে সদায় 0 হয় নট ডিফাইনক উলটাই দিলে 0 হয় কেনেকৈ হয় তেনেকুৱা নট ডিফাইন মানে কি আছিল 1/0 আছিল উলটাই দিলে কি হ'ব অর্থাৎ 0 পৰা যাব তলত 1 হ'ব গতিকে এটো হ'ব 0 হ'ব গতিকে এইটো আছিল ট্ৰিক আশা কৰিছো এই ভিডিওটোৰ দ্বাৰা দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বহুত উপকাৰ হ'ব ধন্যবাদ।